ইমান গৰম মই কৈছোন বিৰাট কষ্ট পাইছোং কেনেকে থাকোং কৈছোং ঘামি গৈছোং গৈ নহয় কিবা কি বেয়া পাইছে নেকি যদি বেয়া পাইছে কৈ দিব লাগে এনে নাপায় নহয় মানুহক হেই চোন তুমি হেৰি ফেচবুকে চোন ইমান বগা দেখোঁ ডাইৰেক্ট কেনেকে ইমান কোলা তুমি বুলি কৈছে কিমান লাজ পাইছোং বাৰু মমিনো কি সেনেকুৱা ছোৱালী কৈছোং মই যে হেঁচা কথা কোৱাৰ কাৰণে বিৰাট বেয়া পালোং নমস্কাৰ কথা এটা কওঁ বুলি আহিছোং তাৰমানে এই চাক বৰষুণ দিলেও দিয়ে থাকে দেই আমনি লাগি যায় কৈছো না আৰু এতিয়া ৰ'দ দিলেও দিয়ে আছে ৰ'দ এনেকুৱা ৰ'দ দিছে নহয় পক ফাটা ৰ'দ দি গৈছেগে মই যে কৈছো না বিৰাট কষ্ট পাইছোং চাক দেই ভিতৰতো থাকিব নোৱাৰো বাহিৰতো থাকিব না থাকোঁ ক'ত কৈছোং আমি হে সূৰ্য দেৱতা আপোনালৈ বহুত কৃতজ্ঞভাৱে অনুৰোধ জনাইছোং আমি ধনী ঘৰ মানুহ নহয় আমাৰ ঘৰত এচি নাই যি ফেনখন আছে সেইখনো গৰম হাৱা মাৰি গৈছেগৈ চাক কেনেকে থাকোঁ কৈছোং ঘামি গৈছোং গৈ গৰম হাৱা মাখনৰ তলতনো কেনেকে থাকিব পাৰো বাৰু এতিয়া আহি বাঁহ তলত বহি আছোহি ইয়াতো গৰম হাৱা মাৰি গৈছেগৈ ইমান গৰম কেলে কৈছোং অকমান বুজিব লাগে নহয় কিবা কি বেয়া পাইছে নেকি যদি বেয়া পাইছে কৈ দিব লাগে এনে নাপায় নহয় মানুহক হেই মই কিন্তু বেয়া পাইছোং সঁচাই বেয়া পাইছোং মানুহ এনেকুৱা জিয়াষ্টিক হয় নেকি নাপায় দুখ লাগে গৰম উঠে নোৱাৰো এনেই কোলা মানুহটো আৰু কোলা হৈ দেখিছোং কিন্তু কম আৰু আপুনিতো নুবুজে দুখ আমিহে পাওঁ দেখোন মই বিট দেওচোন হাও লাগিব আপোনাক এনেকুৱা মানুহক জিহাচি কৰিব নাপায় নহয় এইটো বুজিব লাগে আপুনি কিন্তু বহুত ডাঙৰ মানুহ কিন্তু বুজিব লাগে আকৌ মই সূৰ্য দেৱতা কৈছোং বুজিব লাগে খালি আপুনি বুজি নাপায় মই কিন্তু বেয়া পাইছোং সঁচাই বেয়া পাইছোং নহয় আমাৰ মানে অকমান প্ৰব্লেম চলে ন বুজিব লাগে এই ডেকা ল'ৰা আমি ক'ৰবাত যদি ছোৱালী যদি চাব যাওক দেই কালি দেই কথা এটা কৈছোং কালি মই ছোৱালী এজনীক লগ কৰিব কৈছোং মই কৈছোং মোক চিনিয়ে নাই দে প্ৰথম মই কৈছোং হাই কৈছো মই তুমি কৈছে দেই মোক কৈছে তাৰপিছত তুমি অৰিজিনেলকে ইমান কোলা কৈছে কেনেকুৱা লাজ পাম বাৰু মই যে বিৰাট লাজ পালোং এনেচোন তুমি হেৰি ফেচবুকে চোন ইমান বগা দেখোঁ ইয়াতনো কেনেকে ইমান কোলা আছে দেই ডাইৰেক্ট কেনেকে ইমান কোলা তুমি বুলি কৈছে কিমান লাজ পাইছোং বাৰু মই মনে নিজে ভাবিছোং মইহে জানো মইহে গম পাইছোং সাতটা ফিল্টাৰ লগাই পিনে অকমান হোৱাইট কালাৰটো আনোং দেই বুজিব লাগে সেইটোৱে বেয়া পাইছোং মই সেয়া সেইজনী ছোৱালীজনীয়ে তাৰমানে এনেকুৱা নকবি কেনেকুৱা ইনচাল্ট দিব জানে গোটেই মোক একদম কেনেকুৱা ইনচাল্ট দিছে দেই এফালে আকৌ নিজে দেই একদম এসোপা মানুহে মুখত পাউডাৰ নে কি যে সানি আহিছে মেকআপ চেকআপ কিবা কৈ আহিছে একদম চা আকৌ খং উঠি যায় গোটেইজনী সেনেকুৱা ছোৱালী পচন্দ নহয় কিন্তু হ'লেও ছোৱালী যে বাৰু লাগে ল'ৰানো কি ক'ম চা আকৌ বুজিব লাগে তুমিও খালি বুজিব লাগে এইটো কেলে কৈছোং আমিনো ল'ৰা মানুহ কেনেকে পাউডাৰ চাউডাৰখন সানি মেলি যাং বা মেকআপ চেকআপ কৰিব নোৱাৰো নহয় আমি কি সেনেকুৱা আকৌ তুমি নেপায় কিন্তু এইটো কথা মই বেয়া পাইছোং খালি কিন্তু হ'লেও কি কবি আমিতো ক'ব নোৱাৰো ল'ৰা মানুহ হয় নহয় খালি সেইটোৱে আৰু তোমালোকে অকণমান বুজিবা আকৌ সেনেকুৱা নাপায় নহয় ভাই আমিও লাজ পাওঁ য'তে ত'তে কৈ দিলে সেনেকে ডেকা ল'ৰা নহয় কোলা হ'লে কি হ'ব আমাৰ হৃদয় আছে নহয় হৃদয়খনৰ কথা অকণমান ভাবিব লাগে আকৌ কোলা হ'লে হৃদয়খন কোলা নহয় একেই আকৌ মানুহটোহে কোলা ওপৰত তাকো ৰ'দ দিছে বুলিহে কোলা আকৌ আমি তুমিনো কি সেনেকুৱা ছোৱালী কৈছোং মই যে হেঁচা কথা কোৱাৰ কাৰণে বিৰাট বেয়া পালোং খালি একো নকলোং কিনো ক'ম ছোৱালী মানুহ হয় নে নহয় খালি মই বেয়া পালোং আৰু সূৰ্য দেৱতাকো কৈছোং দেই সেইখিনি দুখ বুজিব লাগে আকৌ এই ছোৱালী আকৌ লাজ পাইছোং নহয় এইবিলাক দুখ নুবুজে মোৰ সেইকাৰণে খং উঠে মই বিট দিয়া কৈছোং এনেকুৱা খং উঠে নহয় এনেকুৱা হ'লেহে খং উঠে মোৰ এনে খং উঠে মোৰ যে মাথা গম এনেকুৱা হ'লে চা আকৌ
সৰু ল'ৰা যে কাণৰ তলত কাপোৰ লৈ শুনিম কিন্তু ডাঙৰ কি কবি আৰু ডাঙৰ মানুহ ক'বও নোৱাৰো অকণ বুজিব লাগে নে অকণ বুজিব লাগে